নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল চুমচিকা আখল ঘৰ। মই অলপ তিল পিঠা আৰু কেইখনমান তেল পিঠা বনালোঁ। কাতি বিহুৰ বাবে কেনেকৈ পিঠা বনাইছোঁ চাওঁ আহক। ঢেঁকীত পিঠা খুন্দি আছোঁ। মোৰ পিঠা খুন্দি হৈ গ'ল আৰু মই এতিয়া পিঠা বনাম। তিলখিনি মিক্সাৰ জাৰ এটাত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু গুড়খিনি এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম। যিসকল আজি কাতি বিহুৰ বাবে মই পিঠা পুৰিবলৈ লৈছোঁ। মই টাৱাখন গেছত দি থৈছিলোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি লৈছোঁ আৰু মোৰ কখিনি পিঠা মই টাৱাত দি লৈছোঁ আৰু এইখিনি এনেদৰে হাতেৰে মেলি লৈছোঁ আৰু তিলখিনি দি দিছোঁ। তিল অলপ দি দিছোঁ মই। এয়া দেখিছেনে আপোনালোকে, এইফালে অলপ অলপ উঠি আহিলে আমি পিঠাখন মেৰিয়াই দিব লাগে। এনেদৰে উঠি আহিলে আমি পিঠাখন মেৰিয়াই দিব লাগে। আঙুলি যাতে টাৱাত নালাগে তাৰ বাবে সাৱধান হ'ব লাগে। পিঠাখিনি দেখিছেনে, ধুনীয়া ধুনীয়া হৈছে, দীঘল দীঘল। পিঠাকেইখন মই এনেকেদৰে লৰাই বকৰাইছোঁ যাতে ভালদৰে মচমচীয়া হয়। মই ইমানখিনিমান পিঠা লৈছোঁ, আকৌ ইয়াত দি দিছোঁ আৰু এনেদৰে হাতেৰে মই মেলি দিছোঁ। আৰু এইদৰে মই তিলখিনি অলপ দি পিনি ইয়াত এনেদৰে মেলি দিছোঁ। পিঠাটো এইদৰে অলপ ওপৰলৈ উঠি আহিলত মই চামুচ এখনেৰে এনেদৰে অলপ দাঙি লৈ দুইখন হাতেৰে এনেদৰে মেৰিয়াই যাম। টাৱাত আঙুলি নলগাকৈ লাহে লাহে মেৰিয়াই যাম। যিসকলে নতুনকৈ তিলপিঠা পুৰিবলৈ বিচাৰিছে বা শিকিব বিচাৰিছে তেওঁলোকে মোৰ এই ভিডিঅ'টো চাই শিকিব পাৰিব। মই তেওঁলোকৰ বাবে এটা টিপছ দিব বিচাৰিছোঁ। তেওঁলোকে এনেকুৱা চাকনি এখন লৈ পিনি এনেকুৱা চাকনি এখন ল'ব, বা এনেকুৱা নহ'লে যদি এনেকুৱা ইমান ডাঙৰ চাকনি নাই তেনেহ'লে চাহ বকা চাকনি হ'লেও হ'ব। তাৰ পৰা পিঠা কেইটামান ইয়াত লৈ ল'ব। লৈ এনেকৈ দীঘলীয়াকৈ এনেকৈ চালি দিব। তাৰ পৰা হাতেৰে এনেদৰে অলপ মেলি দিব। আৰু তিল অকণমান এনেকৈ দি দিব। সেয়া এইফালে দেখিছে ন, অলপ দাং খাই আহিছে। তেতিয়াই চামুচে এনেদৰে অলপ দাঙি লৈ দুইখন হাতেৰে এনেদৰে মেৰিয়াই যাব। টাৱাত আঙুলিকেইটা লাগিবলৈ নিদিব। দেখিছে নহয় কিমান সহজতে হৈ গৈছে। যিসকলে নতুনকৈ শিকিব বিচাৰিছে খুব সহজে এনেদৰে তেওঁলোকে পিঠা পুৰিব পাৰিব। যিখিনি পিঠা ৰৈ যায় এনেদৰে ফটাকানি এখন লৈ ল'ব আৰু পিঠাখিনি পেলাই যাব। মোৰ পিঠা পুৰা হৈ গৈছে। তেল পিঠা বনাবলৈ লৈছোঁ। গুড়খিনি মিহি মিহিকৈ কাটি লৈ মই এনেকৈ বাটি এটাত
পানীৰ লগত মিক্স কৰি লৈছোঁ। মই তেল পিঠা বনাবলৈ লৈছোঁ। ইয়াৰ বাবে মই গুড় দি সানি থোৱা পানীখিনি ইয়াত অলপ অলপকৈ মিক্স কৰি ল'ম। মই পিঠাখিনি এনেদৰে বনাই ল'লোঁ আৰু এইখিনি এতিয়া মই পুৰিম। কেৰাহী এখন গেছত পাতি থৈছিলোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াত এতিয়া মিঠাতেল দি দিম। মিঠাতেলখিনি গৰম হৈ যোৱাত মই ইয়াত এতিয়া পিঠা পুৰিবলৈ আৰম্ভ কৰিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম চাইজত ৰাখিছোঁ। এটা চাইড সিজি গৈছে, মই লুটিয়াই দিছোঁ এতিয়া পিঠাখিনি। অকণমান লৰাই লৰাই দিছোঁ, দেখিছেনে আপোনালোকে পিঠাটোহে কেনেকৈ ফুলি আহিছে। এতিয়া মোৰ এইকেইটা পিঠা হৈ গ'ল, এইকেইটা মই কাঢ়ি ল'ম। পিঠাখিনি দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলি ফুলি গৈছে।